আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহ। মহতারাম দোস্ত বুজুর্গ, আজি মই আলোচনা কৰিম শবে বৰাতৰ বিষয়ে। শবে বৰাত শব্দটো যদিও উল্লেখ নাই ডাইৰেক্টলি, তথাপিও লাইলাতুন নিছফি মিন শ্বাবান, শ্বাবান মাহৰ মিডিলৰ ৰাতৰ বিষয়ে আলোচনা কৰা হৈছে। আজি মই ইনশাল্লাহ এইটো ভিডিঅ'ত এই টপিকত ডিটেইলছ আলোচনা কৰিম। আমি যদি ফাৰ্ষ্টত ক'বলৈ যাওঁ, আমাৰ শ্বাবান মাহৰ পিছত আহে ৰমজান মাহ। আৰু শ্বাবান মাহটো নবীজীয়ে বহুত স্পেচিয়েলভাৱে এইটো মাহত ৰোজা ৰাখিছিলে বা বহুত স্পেচিয়েলভাৱে বহুত ইবাদত কৰিছিলে। আৰু এইটো মাহত বহুত বেছিকৈ ইবাদত কৰিছিলে, ৰোজা ৰাখিছিলে। আৰু এইটো আমি ক'ব পাৰোঁ যে ৰমজান মাহৰ তৈয়াৰীৰ কাৰণে এইটো মাহ আমি বহুত স্পেচিয়েল বুলি ক'ব পাৰোঁ। ফৰ এক্সাম্পল, আমি যেনেকুৱা নামাজৰ কাৰণে ফাৰ্ষ্টত যাই যদি মই ফৰজ নামাজৰ আগত কেইমিনিটমান বহি থাকোঁ বা আমাৰ যিবিলাক সুন্নত নামাজ আছে এইবিলাক পঢ়ি থাকোঁ, তেতিয়াহে আমাৰ ফাৰ্ষ্টত চকু নাহে দিলত, আমাৰ মন শান্তি হয়, নামাজৰ দিকে যি বেছি মাইল হয়। তেতিয়া আমি ফৰজ নামাজটো আৰু শান্তিতে ভালদৰে পঢ়িব পাৰোঁ, খুশু খুজুৱৰ সৈতে। ঠিক তেনেদৰে আমি যদি যিকোনো বস্তু আমি আৰম্ভ কৰাৰ লগে লগে আমাৰ মন দিল ফাৰ্ষ্টতো শান্তি হৈ নাযায় বা এইটোৰ প্ৰতি আকৰ্ষিত নহয়, সেইটো কাৰণে যদি আমি ফাৰ্ষ্টৰ পৰা প্ৰিপেৰেশ্যন লওঁ, তেনেহ'লে আমি সেই বস্তুটোত ভালদৰে ছাকচেছ হ'ব পাৰোঁ বা সেই বস্তুটোত আমি ভালদৰে মন লগাই কৰিব পাৰোঁ। ঠিক তেনেদৰে যদি আমি ৰমজানত ভালদৰে ইবাদত কৰিব বিচাৰোঁ, তেনেহ'লে ৰমজানৰ আগৰ পৰা আমি প্ৰিপেৰেশ্যন ল'ব লাগে। ঠিক তেনেদৰে নবীজীও তেনেকৈ শ্বাবান মাহত বহুত বেছি ইবাদত কৰিছিলে। সেইটো হিচাপত আমিও বহুত ইবাদত কৰিব লাগে এইটো মাহত। আৰু এই যোনটো ৰাইত আমি শবে বৰাত বুলি কওঁ, এইটো ৰাইতত খাছ কৰি আল্লাহে এইটো স্পেচিয়েল ফিচাৰ হয়। আল্লাহে তাৰ যিমানখিনি সৃষ্টি আছে, সৃষ্টিৰ পিনে আল্লাহে ৰহমতৰ দৃষ্টি চায় আৰু মাফ কৰি দিয়ে। সেইটো কাৰণে আমাৰ কাৰণে চবতকৈ বেষ্ট হ'ব এইটো ৰাইতত ভালদৰে ইবাদত কৰি আৰু আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগে। অভিয়াছলি ক্ষমা প্ৰাৰ্থনা কৰিবলৈ হ'লে আমি ইবাদত কৰিব লাগে, তওবা ইস্তিগফাৰ কৰিব লাগে, নামাজ আমাৰ যোনটো ভাল লাগে ইবাদত সেইটো কৰিব লাগে। তাৰ ভিতৰত কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং আছে যে 8 ৰাকাত পঢ়িব লাগিব, 10 ৰাকাত পঢ়িব লাগিব, এনেকুৱা কিবা আমি সৰু থাকোঁতে শুনিছোঁ। এনেকুৱা কোনো নাই যে আমি ইমানখিনি কৰিব লাগিব, সিমানখিনি কৰিব লাগিব। আমি যিমানখিনি আমাৰ যোনটো ভাল লাগে, যোনটো ইবাদত আমাৰ ভাল লাগে, ছাপ'জ আপোনাৰ কোৰাণ তিলাৱত ভাল লাগে, তেনেহ'লে আপুনি কোৰাণ তিলাৱত বেছিকৈ কৰক আৰু আল্লাহৰ ওচৰত মাগফিৰাতৰ দোৱা কৰক। আৰু এটা কথা মনত ৰাখিব, আপুনি শিৰ্ক আৰু হিংসাৰ পৰা আপুনি বাচি থাকিব ইনশাল্লাহ। এইটো ৰাইতত আল্লাহে আপোনাকো মাফ কৰি দিব। আৰু কিছুমান বস্তু আছে মানুহে আগবাঢ়ি যায় যোনটো নাই। ছাপ'জ কাৰোবাক মাতি আনি আমি জিয়াৰত কৰিব লাগিব চবে মিলি কিনে, বা মানুহ আনি খতম পঢ়িব লাগিব। অভিয়াছলি মানুহক খুৱাব লাগে। এইটো ৰাতি যদি স্পেচিয়েল হয়, তেনেহ'লে মানুহক আপুনি খোৱালে বেছি স্বভাৱ পাব। মিছকিন খোৱালে বা তিলাৱত কৰিলে, তিলাৱত আপুনি কৰিব লাগে। তিলাৱতৰ কাৰণে মানুহ আনাটোতকৈ বেহতৰ হৈছে আপুনি নিজে তিলাৱত কৰিব লাগে। আৰু কিছুমান মিছ আণ্ডাৰষ্টেণ্ডিং আছে। ছাপ'জ আমি এনেকুৱা ভাবোঁ যে আমাৰ এইটো ৰাইতত ভাগ্য নিৰ্ধাৰণ কৰা হয়, আমাৰ গোটেই বছৰটো নেক্সট ইয়াৰটো আমাৰ কেনেকৈ যাব, আমাৰ গোটেই বছৰটো কেনেকৈ যাব, কি কৰিম, বা আমাৰ ভাগ্য নিৰ্ধাৰণ কৰা হয় এইটো মাহত, আমি এইটো ভাবোঁ। এনেকুৱা কোনো কথা নহয়, এইবিলাক হৈছে মিছ আণ্ডাৰষ্টেণ্ডিং। আৰু খাছ কৰি এইটো ৰাইতত আমল কৰিব লাগে, নামাজ পঢ়িব লাগে, কিন্তু খাছ কোনো স্পেচিফিক আমল নাই। খাছ কৰি এইটো ৰাইতত কোনো খাছ আমল নাই, আপুনি যোনটো আমল পাৰে ভালদৰে কৰিব লাগে। আৰু কিছুমানে ডাইৰেক্টলি এইটো ৰাইতত এৰি দিয়ে যে শবে বৰাত বুলি কোনো ৰাতি নাই, সেইটো আকৌ ঠিক নহয়। আৰু কিছুমানে বেছি আঁকোৱালি লয়। আৰু এনেকুৱা আছে যে এইটো ৰাইতত আৰু এটা মিছ আণ্ডাৰষ্টেণ্ডিং এনেকুৱা আছে যে কিছুমানে ৰাতি ভাবে এইটো ৰাইতত যদি আমি ভাল বস্তু নাখাওঁ, আকৌ গোটেই বছৰ বেয়া যাব, আমি যেনেকুৱা আজি ৰাতি খাম, সেইটো কাৰণে বহুত কষ্ট কৰি কিবা আনিব লাগিব, বনাব লাগিব, খাব লাগিব। এইবিলাক হৈছে মিছ আণ্ডাৰষ্টেণ্ডিং। এইবিলাকৰ পৰা আমি বাচি থাকিব লাগে। আৰু এটা বস্তু, আমি এইটো ৰাতি আমাৰ ঈদ উল ফিত্ৰ, ঈদ উল আজহা এনেকুৱা খুচিৰ ধৰে আমি এনেকুৱা খুচি বনাব নোৱাৰোঁ যে বহুত ৰাতি এইটো যেনেকুৱা আমি এইবিলাক ঈদ চেলিব্ৰেট কৰোঁ তেনেকৈ কৰিব লাগিব। আমাৰ ৰাতিটো এনেকুৱা কোনো স্পেচিয়েল নাই যে ৰাতি এইবিলাক কৰিব লাগিব। গতিকে খাছ কৰি ৰাতি হৈছে ইবাদতৰ কাৰণে, আৰু আল্লাহৰ লগত কেনেকুৱা আমি তাআল্লুক জুৰিব পাৰোঁ, আৰু আল্লাহৰ লগত আমি কেনেকুৱা সম্পৰ্ক লগাব পাৰোঁ, এইটো ৰাইতত আমি বেছিকৈ চেষ্টা কৰিব লাগে আৰু বেছিকৈ ইবাদত কৰিব লাগে। আৰু আমি যোনবিলাক বস্তু আছে, আমি খাছ কৰি আমি মানুহ ইনভাইট কৰি আনি বা বহুত ধৰণে আমি এইটো চেলিব্ৰেট কৰিব বিচাৰোঁ, এইবিলাকৰ পৰা ইনশাল্লাহ বাচি থাকিম। এইটো ৰাইতত খাছ কৰি আমি ইবাদত কৰিব লাগে আৰু আল্লাহৰ ওচৰত মাগফিৰাতৰ দৰখাস্ত কৰিব লাগে, কাৰণ এইটো ৰাতি আমাৰ কাৰণে ইবাদত আৰু মাগফিৰাতৰ কাৰণে বেষ্ট। সেইটো কাৰণে আমি বেছি মাগফিৰাতৰ দোৱা কৰিব লাগে।
ইনশাল্লাহ আমি যিমানখিনি আলোচনা কৰিছোঁ আপোনালোকে গম পাব বুলি আশা কৰিম। আসসালামু আলাইকুম ৰহমতুল্লাহি বৰকাতুহু।